হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মই অন্য এটা মিনি ব্লগত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো যোৱাকালিৰে হস্পিটেলৰ পৰা আহোঁতে বহুত দেৰি হৈ থাকিলে, তো ভাত পানী খোৱালে দেৰি হৈছে, তো সেইকাৰণে বেছি টাইম হোৱা নাই, উঠিছোঁহে মই। আৰু আজি যিহেতু আকৌ হস্পিটেললৈ যাম আমাৰ টিকলিজনীক চাবৰ কাৰণে, তো ভাবিলোঁ আজি তাইৰ কাৰণে এটা কেক লৈ যাওঁ। তো তাৰে অলপ মই প্ৰিপেৰেশ্যন কৰি আছোঁ। কেকটো মই অভেনত বহাই থৈ দিছোঁ। তো কেনেকৈ কি কৰোঁ ভিডিঅ'টো শেষলৈ চাই থাকিব। ইফালে মোৰ কেকৰ বেচটো ৰেডি, তাৰপাছতে মই কেকটো ফ্ৰষ্টিং কৰি কামকত কৰি মেলি একদম ৰেডি কৰি দিলোঁ। কেনেকুৱা লাগিছে কেকটো জনাব। আৰু কেকটো হোৱাৰ পিছতে মই ফাৰ্ষ্টে ওলাই মেলি ৰেডি হৈ ল'লোঁ, কাৰণ বহুত দেৰি হৈ গৈছে। আৰু এইফালে কেকটো মই ধুনীয়াকৈ ভৰাই ল'লোঁ। তাৰপাছতে আমি আহি পালোঁ হস্পিটেল, আৰু হস্পিটেলৰ বাহিৰতে আম্মাই টিকলিৰ কাপোৰ ভৰাব পৰা এটা বক্স কিনি ল'লে। কি কয় মই নামটো ঠিক নাজানো। তো তাৰপাছতে ভিতৰত আহি মেলি আমি সকলোৱে মিলি চেলিব্ৰেট কৰিলোঁ। তো আজি ভিডিঅ'টো এইখিনিতে এণ্ড কৰিছোঁ। বাই বাই।